वेलकम बैक टू डब्ल्यूटीओ ब्लॉग। तो আজি আমি আহিছোঁ দদান মেলাত। তো গোৱালপাৰা জিলাৰ ৰাভাসকলৰ ভিন্ন ইয়াতে সাজ পোছাকৰ উপৰিও বিভিন্ন জনগোষ্ঠীয় বহুতো বস্তু ইয়াতে আমি পাম। তো আহক আমি এই দদান মেলাৰ বস্তুসমূহ চাওঁ। এতিয়া আপোনালোক দেখাম বস্তুবিলাক। এতিয়া আৰু বন্ধুসকল, আমি বৰ্তমান আছোঁ সেই দদানবীৰৰ প্ৰতিমূৰ্তিত। এয়া হ'ল দদান ৰজাৰ প্ৰতিমূৰ্তি। এখেত বান ৰজা, মহাভাৰতৰ বান ৰজাৰ সেনাপতি আছিলে আৰু এখেতৰ এই কাৰ্যৰ কাৰণে এই দদান উৎসৱটো কৰা হয়। তো বন্ধুসকল, এই দদান ৰজাৰ লগত জড়িত এই অঞ্চলটোক সেইকাৰণে দদান বুলি কোৱা হয় এই জেগাটোৰ নামটো। আৰু আহক আমি এতিয়া চাওঁ দদান মেলাৰ এই দৃশ্যসমূহ। ৰাভাসকলৰ ভিন্ন সাজ পোছাক। এইটো কি হয়? শামুকৰ বা পাতত দেখি ধুনীয়াকৈ বনাইছে দেই। এইটো শামুকৰ কি বুলি কয়? মাটি দালি দি বনাইছে হয়নে? কি বুলি কয়? চুকুং। চুকুংটো কেনেকৈ বনাইছে? এইটো কি দি বনাইছে? গাহৰি কি পাতত দিয়া গাহৰি নেকি? এইটো কিমান প্ৰাইচ? এইটো দেখাওকচোন অলপ। কেইটকা এটাত? এটাত কেইটকা? 50 টকা এটাত। ল'বা নেকি? ইয়াতে কি জঙা ভৰোৱা আছে? জঙা ভৰোৱা আছে ইয়াতে। এইটো কিমান গাহৰিটো? এয়া গাহৰি পোৰা, থেকেৰা পোৰা আছে ইয়াতে, নেচলা পোৰা, এনেকৈ পুৰা সুন্দৰ। এয়া আপং
কি পায় দাদা? এতিয়া ইয়াত আছে শামুক আৰু গাহৰি আছে আৰু কি কুচিয়া মাছ আছে আৰু লোকেল মুৰ্গীটো শেষ হ'ল। লোকেল মুৰ্গী আৰু কি মদ পায়নে? মদ পাই আছে। মদ কি আছে? মদটো এতিয়া আমাৰ গাখীৰ মদ আছে না। লোকেল মদ না? লোকেল মদ। এইটো ষ্টিকটো কিমান বাইদেউ? এইটো 100 নেকি? এইটো ডাঙৰ আছে তো ষ্টিক। ষ্টিক কিমান কয়? একে আছে। তো বন্ধুসকল দেখা মোক। তো বন্ধুসকল কেকেৰা আহি গ'ল আমাৰ। কেকেৰাৰ পৰা চাটনি লগাই পেলাই পুৰা খাই দিম এতিয়া। কেকৰা খুব টেষ্টি। এতিয়া চাটনি লৈছোঁ। চাটনিৰ লগত পুৰা লগাই পেলাই তো এয়া হ'ল ৰাভাসকলৰ ভিন্ন সা সঁজুলি। এয়া ধুনীয়াকৈ বনাইছে তাঁতশাল ৰাভাসকলৰ ধৰক এয়া কাংবাং বৈছে আৰু এইবিলাক চাওক এইটো চেৰেকী। বন্ধুসকল দদন মেলা ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। তো লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈকে বাই বাই।